নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' নিদিয়া। আজি টিচাৰ্ছ ডে, সকলোকে শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জনাইছোঁ। আমাৰ নিকেতনতো শিক্ষক দিৱস আয়োজন কৰিছে, চাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'। Thank you. Happy Tuesday. Thank you. Kalam nai. আমি সকলোৱে অনুধাৱন কৰি আমি ভৱিষ্যত দিনত যাতে আমি সকলোৱে আগবাঢ়ি গৈ আমাৰ সমাজখন অঞ্চলটো শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে। আঁকা কি দিছে আঁকিবলৈ? উপস্থিত থকা সকলো শুভাকাংক্ষী ৰাইজলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি এই মহান দিনটোক মোক দৰকাৰ হ'বলৈ সুযোগ দিয়াৰ বাবে মোৰ আচাৰ্য শিক্ষকসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। এই দিনটোতেই ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হয়। তেওঁ অকল উপৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰপতিয়ে নহয়, তেওঁ নিজকে এজন শিক্ষক হিচাপে পৰিচয় দি বহুত ভাল পাইছিল। আমি
বাৰু জানোনে 5 ছেপ্টেম্বৰৰ দিনটো কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়? তেওঁৰ জন্মদিনত এদিন বন্ধুবৰ্গই জন্মদিনৰ উদযাপন কৰিবলৈ চিন্তা কৰিছিল। এই কথা শুনি তেওঁ ক'লে আজিৰ এই দিনটো শিক্ষকসকলৰ শিক্ষক দিৱস হিচাপে উৎসৰ্গা কৰা হৈছে। এইদিনাৰ পৰা আজিলৈকে আমাৰ দেশত শিক্ষকসকলক উদযাপন কৰা হৈছে। শিক্ষকসকলক আমি সদায় সেৱা জনাওঁ, কিন্তু আজি এই শিক্ষক দিৱসৰ দিনা আমি মুক্তমনে আচাৰ্য-আচাৰ্যসকলক সেৱা জনাবলৈ সুযোগ পাওঁ। আচাৰ্য-আচাৰ্যসকল হৈছে আমাৰ মৰমৰ বন্ধু। অভিভাৱিকাৰ দৰে তেওঁলোকে ভুলটো আঙুলিয়াই শুধৰাই দি আমাৰ জীৱনৰ প্ৰণালীক বিকাশ ঘটাবলৈ শিকাই দিয়ে আৰু বেছি নকওঁ ইতিহাসৰ পাত বাৰে প্ৰতি তেনে বাটত কিয় খোজ পেলাওঁ মহাইবোৰে ফুলৰ মাটি কি ভিন্ন সেই মহাইবোৰে ফুলৰ মাটি কি ভিন্ন ফুলৰ ৰকম নালাগে মোক মাটিৰে সজাওঁ ৰং বিৰঙা বসুমতাৰী নহয় নিম্পৰ আপোন মনে সজাওঁ যদি আপোনে কংগৰ মিলি জুলি সঁচা ফুলৰ সুগন্ধি বিলাম মহাইবোৰে ফুলৰ মাটি কি ভিন্ন সেই মহাইবোৰে ফুলৰ মাটি কি ভিন্ন ফুলৰ ৰকম নালাগে মোক মাটিৰে সজাওঁ ফুলৰ ৰকম নালাগে মোক মাটিৰে সজাওঁ। সকলোলৈকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ।